পৰম চিত্তভাজন অসম সাহিত্য সভাৰ সভাপতি গোলক শইকীয়া ছাৰ, পৰম চিত্তভাজন প্ৰদীপ বৰুৱাদেৱ, উপস্থিত বিশিষ্ট কবিসকল আৰু এই কবিতা সন্মিলনত ভাগ ল'বলৈ অহা মোৰ মৰমৰ, মোৰ শ্ৰদ্ধাৰ কবিসকল, আজি সঁচাকৈ এটা বৰ সুন্দৰ দিন। প্ৰাকৃতিক পৰিৱেশত আমি আজি কবিতা পাঠ কৰিব আহিছোঁ, কবিতা শুনিব আহিছোঁ। ইয়াতকৈ আৰু কি ভাল লগা দিন থাকিব পাৰে। তাতে আকৌ আজি বিশ্ব নাৰী দিৱস। মই এটি কবিতা লিখি আনিছোঁ, অলপ দিন হ'ল লিখা যেনিবা। এইটো নাৰীৰ লগত জড়িত, প্ৰিয়তমাৰ লগত জড়িত। সেইকাৰণে মই কবিতাটো নাৰী দিৱস উপলক্ষে আপোনালোকৰ লগত পাঠ কৰি দিব ওলাইছোঁ। কবিতাৰ সতে মই, কবিতাৰ সতে মই, কবিতা মোৰ বাবে এনিশাৰ নিবিড়তা, স্পন্দন ভৰা। কবিতা মোৰ বাবে এবুকু ভাল পোৱা, হৃদয় ভৰা। কবিতা মোৰ বাবে এসন্ধ্যা জোনাকী আলিংগন, উত্তাপ ভৰা। কবিতা মোৰ বাবে এক অনামী শিহৰণ, আৱেগ ভৰা। কবিতা মোৰ বাবে এজুৰি পুৰঠ ওঠৰ চুম্বন, মাদকতা ভৰা। কিন্তু বহুদিন হ'ল মোৰ কবিতা নিলিখা। সৌ তাহানি জীপাল জেটৰ বোকাময় আলিবাটত লিখিছিলোঁ মোৰ শেষৰটি কবিতা, মোৰ মৰমৰ ঘনচিৰিকা কেইটিক লৈ। দুপাল বিটা বৰষুণত জিৰ জিৰিকৈ সৰি পৰিছিল মোৰ ওঠৰ পৰা এজাক গোলপীয়া শব্দ। দুপাল বিটা বৰষুণত জিৰ জিৰিকৈ সৰি পৰিছিল মোৰ ওঠৰ পৰা এজাক গোলপীয়া শব্দ। ধূসৰ ধৰাখনিক বৰষুণজাকে সিদিনাখন সেউজীয়া প্ৰলেপ দিবলৈ সংগমৰ খেলা খেলিছিল। আৰু মই তোমাৰ বাবে শব্দ বিচাৰি জুৰুলি জুপুৰি হৈছিলোঁ। মই যে তোমাক খুব ভাল পাওঁ কবিতা। মোৰ মনত পৰে জেঠৰ সেই ডাৱৰখনা আবেলিটোত চিটিবাছখনৰ পৰা নামি খোজ কাঢ়িবলৈ লওঁতে হঠাতে অহা দুষ্ট বৰষুণজাকে তোমাৰ শৰীৰ তিয়াই দিছিল। আৰু মোৰ নীলাজ চকুজুৰিয়ে বৰষুণে চুহি নিয়া তোমাৰ দেহৰ ফলাবনবোৰৰ ওপৰেৰে খোজ কাঢ়িছিল মসৃণ শব্দ বিচাৰি। মোৰ মনত পৰে আন এনিশা মুকলি চোতালখনত মোৰ কোলাত মূৰ থৈ তুমি আকাশলৈ চাই ৰৈছিলা। দিনৰ আকাশৰ নীলাখিনি যেন তোমাৰ নীলাভ চকুজুৰিত বিলীন হৈ গৈছিল। সুখানুভূতিত মুদি দিয়া চকুজুৰিৰে তোমাৰ অশ্ৰু নিগৰিছিল মোৰ বাবে একাজলি শব্দ হয়। সুখানুভূতিত মুদি দিয়া চকুজুৰিৰে তোমাৰ অশ্ৰু নিগৰিছিল মোৰ বাবে একাজলি শব্দ হৈ। কবিতা, কিমান যে ভাল লাগে তোমাৰ সৈতে কথা পাতি। ফাগুনৰ এই উৰুঙা দিনকেইটাত তোমালৈ বৰকৈ মনত পৰে কবিতা। পাতহীন শিমলু জোপাৰ তেজ ৰঙা ফুলকেইপাহত ৰঙা উজ্জুৰিৰে মই তোমাক দেখোঁ। তাহানি শেৱালি গছৰ তলৰ দৌৰিডৰাত নিয়ৰৰ জীপাল চুমত সিক্ত হৈ থকা বগা ফুলপাহীটো মইচোন তোমাকেই দেখোঁ কবিতা। শৰতৰ বতাহজাকে প্ৰেমৰ লহৰ তুলি মৰম বিলাই যোৱা পাতগহৰৰ দৰে ধাননি ডৰাৰ মাজতো দেও দি পাৰ হৈ যোৱা সেয়া বাৰু তুমিয়েই নাছিলানে কবিতা? পানী শুকাবলৈ ধৰা আদহীয়া বিলখনিত হাঁহি খিকিন্দিলাৰীয়ে নিতম্ব পৰ্যন্ত মেখেলা কোচাই জাকৈ বোৱা ছোৱালীজাকৰ মাতত টোল পৰা গাল দুখনিৰে সেয়া যেন আকৌ তুমিয়েই কবিতা। মোৰ কল্পনা বিধৌত অ আ ক খ ধাৰণ কৰি অন্তঃসত্ত্বা তুমি। আৰু নমাহ 9 দিন ধৰি অপেক্ষাৰত মই অংকুৰিত হ'ব ধৰা শব্দ সম্ভাৰলৈ। সেই শব্দ সম্ভাৰেৰে মই লিখি যাম কবিতা। কবিতা, সেই শব্দ সম্ভাৰেৰে মই লিখি যাম কবিতা যুগ যুগ ধৰি। প্ৰেমৰ, হৃদয়ৰ, স্পন্দনৰ, আলিংগনৰ, মানৱতাৰ আৰু ব্যথভৰা জীৱনৰ। তোমাৰ বিশাল বক্ষত আশ্ৰয় লৈ কবিতা, তোমাৰ বিশাল বক্ষত আশ্ৰয় লৈ। নমস্কাৰ। এবার রশ্মিরেখা